ওৰা এখন লোৱা ৰাচনৰ লিষ্ট যি লিখি দিছো সব লৈ আহিবা আৰু অকণ সোনকালে আহিবাচোন দেই কিয় তোক সেইদিনাখন ইমান সবা মাল মোনা ভৰাই আনি দিলো শেষ কৰিলিয়ে নে ক'তনো তুমি সেইদিনাখন দোকানৰ মাল আনি দিছিলা যোৱা মাহতহে বজাৰ কৰি দিছিলা সেইখিনি এতিয়া খতম নতুনকে লিখি দিছো লৈ আহাগে যোৱা বাপৰে ইমান সবা মাল যে লিখি দিছ মাহটো চলিবলৈ ইমান মাল লাগে নে তোক একো ইমান সবা বস্তু লিখি দিয়া নাই দৰকাৰী বস্তু কেইটাহে লিখি দিছো ইয়াতো দৰকাৰী বস্তু লিখি দিছ হা আলু 5 কেজি পিয়াজ 5 কেজি চেনি 5 কেজি মচুৰ 5 কেজি মিঠাতেল 5 লিটাৰ তই এয়া এমাহৰ মাল লিখি দিছ নে এবছৰৰ মাল লিখি দিছ তোৰ মতে মই বজাৰ কৰিবলৈ হলে মোক টুকুনা হবলৈ বেছি দিন নালাগে আৰু বুজিছ কেইটা মাল আনি দিলে তেওঁ টুকুনা হয় কি কৈছ কি কোৱা শুনিলানো আজি এটা ঘৰৰ সব বজাৰ মোৰ হিচাপ মতে আনিম তোৰ হিচাপ মতে নহয় শুনচোন কলৈ গলি এইখিনি ল ৰাচনৰ মাল এইখিনিয়ে গোটেই মাহটো চলিব লাগিব ভাই মই কতে মৰো এইকেইটা মালেনো মই মাহটো চলিব পাৰিম নে কি হ'ল কথা কবলৈ আহিছ কেতিয়াবা বজাৰ কৰি পাইছ বজাৰ কৰাটোহে জানে যে বজাৰত বস্তু কিমান দাম মই সেইবিলাক নাজানো দেই মই মুঠতে এইকেইটা বস্তুৰে ঘৰ চলাব নোৱাৰো আজি এবাৰ ভাত পানী তুমিয়ে ৰান্ধিবা কি হ'ল মই ভাত পানী আনিব লাগে আজি এবাৰ ভাত পানী ৰন্ধা সময়ত মোক মাতিবি ময়ো চামচোন এইকেইটা মালে মাহটো জোৰে নে নজোৰে কথা কবলৈ আহিছে তাই ভাই তই কি কৰিছ আলু কাটি আছো ইমান গাল আলু কাটিছ যে আমি দুটা মানুহ দুটা আলু কাটিলেই হ'ল বাকী কেইটা মই থৈ দিম গৈ ভাই ইমান খৰচ কৰিব আহিছা তাই ভাই আকৌ তই ইমান ডাঙৰ পিঁয়াজটো কাটিছ যে এটা পিঁয়াজ 4 টুকুৰ কৰিবি আৰু 4 ভাগৰ এভাগে এসাজত দিবি বাকীখিনি ৰাতিলৈ থৈ দিবি বুজিছ নাই দে ফটাফট কৰ ইমান সোপা মচুৰ দালি কি কৰ চাওঁ এইকেইটা হৈ যাব থৈ দে এইকেইটা দি বহাই দেগো যা পানী দুমক দি দিবি তই চাবিচোন একে ৰাতিলৈকে হ'ব 2-3 খাজ ৰাতি যাব যা কি কৰিবলৈ ধৰিছ ভাজি মহা ইমানখিনি তেল দিবলৈ আহিছো একেবাৰতে ঢালি দিবলৈ এইখন দিব হা চাওঁ এইকণ তেলে এতিয়া এসাঁজ আমাৰ ধুনীয়াকৈ হৈ যাব ভাজি বহাই দে পটাপট বহাই দে ভাই বঢ়িয়া লাগিল ভাতকেইটা খাই ওৰা বহুত দিন হ'ল মাছ মাংস অকণো খোৱা নাই আজি মাংস অকণ আনিবাচোন কথাটো অৱশ্যে হয় মোৰ মাংস অকণ খাওঁ লাগি আছো হ'ব দে আজি ৰাতিলৈ তোলৈ মাংস অকণ লৈ আহিম দেই কি কৰিছ আদা ৰচুন গুচাই আছো মাংস বনাব লাগিব যে ভাই তই ইমান সোপা আদা ৰচুন গুচাবলৈ ধৰিছ যে কিয় ইমান সোপা দিয়া দেখিলা এটাই দিম দিয়া এইখিনি ল আনিলা মই বনাওঁগি দেই
মাংস আনিম বুলি সয়াবিন খুব আনিলা যে কিয় আৰে মইতো মাংস আনিম বুলিয়ে বজাৰলৈ গৈছিলো কিন্তু বজাৰত মাংস যিহে জুই চাই টাইম মোৰ দামপুনিটো মূৰে ঘূৰাই গৈ সেইকাৰণে মই সয়াবিন 100 গ্ৰামকে লৈ আহিলো তই এই সয়াবিন খিনিকে ধুনীয়াকৈ মা মছলা দি বনাচোন চাবিচোন ইয়াৰ আগত মাংসও ফেল হৈ যাব এইখিনি সয়াবিন তুমিয়ে বনাই খোৱা মই নেখাওঁ বিয়া হোৱা যে ইমান বছৰ হ'ল তুমি মোক ভালকে এসাঁজ খুৱাই পাইছানে তোমাৰ লগত বিয়া হৈয়ে ভুল কৰিলো মই এটা বিয়া 4 সাঁজ খাব লাগে চামুচ তেলত চব্জি বনাব লাগে দালিত দুমগ পানী দিব লাগে কি যে মানুহৰ লগত বিয়া হ'লো নহয় মই তাতকৈ মই নেখাই মই যোৱালে ভাল আছিলে এ ভগৱান কি পাপৰ শাস্তি দিছা মোক মই তেতিয়াহ'লে কি চাই কি বন্ধুলে মোক বিয়া দিছিলে ধেত চালা মই বহুত কিপনাৰি কৰি আছো তাইনো মোৰ বাহিৰে কোন আছে নাই নাই মই আজিৰ পৰা নিজকে সলনি কৰিব লাগিব এই লগত আৰু এনেকৈ কৰি থাকিলে মোৰ কি হ'ব নাই আজিৰ পৰা মই এনেকুৱা কেতিয়াও নকৰোঁ আৰু মই নিজক সলনি কৰিমেই লাগিলে যিয়ে হৈ নাযাওক হ'ব দে ইমান দুখ কৰি নাথাকিবি মই নিজকে সলাম আৰু মই ইমান কিয় কিপন মই নিজেই নাজানো শুনচোন চৰি এতিয়া কান্দি নাথাকিবি দে ৰহ এইটো চকলেট খা এই ল না তুমি আজিৰ পৰা এনেকুৱা কিবা আনি নকৰিবা কিন্তু হ'ব দে নকৰোঁ আৰু তই এতিয়া চকলেটটো খা কি কৰিছ কিয় ইমান দামী চকলেটটো এবাৰতে খাবলৈ আহিছ এইকণ খা বাকীখিনি মই ফ্ৰিজত থৈ দিমগৈ তই অকণ অকণকৈ এসপ্তাহমান খাব পাৰিবি দেই ভগৱান এই কিপনটো কেতিয়াও চিধা নহয়